কলিব কঠিন পাতিল তাহাত সকলে জগত জুৰি মনন্ত দেখায় জগতে উপস্থিত আই মাতৃ সমস্ত বা সমস্ত আমি সকলে জানো এই ঘোৰ কলিকালে আমি জ্ঞাতে আমাৰ জ্ঞাতে অজ্ঞাতে নানান পাপত মুক্ত হ'ব আৰু এই পাপ আচলতে আমি কেনেকৈ খণ্ডন কৰিম তাৰ বাবে আমাক গুৰুজনাই দি থৈ গৈছে অমৃতময় নাম ধৰ্ম যাক কলিযুগৰ নবী ভক্তিৰ শ্ৰেষ্ঠ আখ্যা দিয়া হয় এই হৰিনামত ইমানেই শক্তি এই হৰিনামৰ ইমানেই মহিমা যে এবাৰ হৰিনামৰ উচ্চাৰণ কৰিলে এবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে আমাৰ হাজাৰ পাপ খণ্ডন হয় সেয়ে কোৱা হৈছে এই নামৰ বিনে গতি নাই এই হৰিনামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়